हेलो स्टूडेंट्स आनसारी स्टार एडुकेशन चैनेल आपलोকে স্বাগতম জানাইছো। বর্তমানে গ্রীষ্মকালীন বন্ধ চলি আছে আৰু গ্রীষ্মকালীন বন্ধৰ সময়ত সরকারি বিদ্যালয়ত সরকাৰৰ ফালৰ পৰা কিছুমান প্ৰকল্প কৰিবলৈ দিছে। আজি ভিডিঅটো প্ৰস্তুত কৰিছো ক্লাস 6 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। কেনেকৈ প্ৰকল্প প্ৰস্তুত কৰিব লাগিব আৰু কি কি প্ৰশ্ন দিয়া আছে। দুটা প্ৰশ্ন দিয়া আছে। এক নম্বৰ প্ৰশ্নটো হ'ল 2026 চনৰ ইংৰাজী ক্যালেন্ডার প্রস্তুত করা। 2026 চনৰ ইংৰাজী ক্যালেন্ডার প্রস্তুত করা। এইখন এখন ক্যালেন্ডারখন কেনেকৈ বনাব লাগিব আৰু কোনখন পেপাৰত বনাব লাগিব। আৰ্ট পেপাৰত বনাব লাগিব আৰু কেনেকৈ বনাব লাগিব এই বিষয়ে জনাবলৈ লৈছো। প্ৰথমতে ইয়াতে দিয়া আছে যেনেকুৱা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল চাৰিটা মাহৰ নাম দিয়া হৈছে। তাৰ পিছত মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ। তাৰ পিছত 12ৰ নাম দিয়া আছে সানডে, মানডে, টুৱেসডে, ওয়েডনেসডে, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে। লগতে আকৌ তাৰিখ বিলাক দিয়া আছে যেনেকৈ 2026 চনৰ প্ৰথম তাৰিখটো আছিল বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ এনেকুৱাকৈ দিয়া হৈছে। তাৰ পিছত এনেকুৱাকৈ 31 তাৰিখলৈকে বাৰ আছে। এনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব প্ৰতিটো। আৰু তলত দিয়া আছে নেশনাল হলিডেজ, ৰাষ্ট্ৰীয় বন্ধবিলাক কি কি আছে সেইখিনি ইয়াতে লিখিব লাগিব। আৰু কেনেকৈ প্ৰস্তুত কৰিব লাগিব সেইখিনি হ'ল প্ৰথমতে আৰ্ট পেপাৰ এখন ল'ব লাগিব। এনেকুৱা হোয়াইট আর্ট পেপার এটা লৈ লব। হোয়াইট আর্ট পেপার লৈ লব। হোয়াইট আর্ট পেপারত প্ৰথমতে চাৰিও পিনে বৰ্ডাৰ দি লৈ লব। স্কেচ পেন দি লিখিলে আটাইতকৈ ভাল হ'ব। স্কেচ পেন দি যদি লিখা হয় তেতিয়াহ'লে চাৰিও পিনে প্ৰথমতে স্কেল দি বৰ্ডাৰ টানি ল'বা। তাৰপিছত ইয়াতে লিখিব ক্যালেন্ডাৰ 2026। তাৰপিছত নিজৰ বিদ্যালয়খনৰ নাম, নিজৰ নাম, ৰোল নম্বৰ, ক্লাছ এইখিনি লিখিব। তাৰপিছত এটা ডাঙৰকৈ এটা বৰ্ডাৰ দি লৈ ল'ব। তাৰপিছত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ এনেকুৱাকৈ লিখিব গোটেইখিনি। তাৰপিছত প্ৰত্যেকটো মাহতে বৰ্ডাৰ দি লৈ ল'ব, তেতিয়াহ'লে সুবিধা হ'ব, দেখোতে ভাল দেখা যাব। আৰু সানডে যিখিনি আছে গোটেইকেইটা ৰেড কালাৰৰ লিখিব। আৰু মানডে, টুৱেসডে, ওয়েডনেসডে, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে এই বাকি 6 দিন ব্ল্যাক কালাৰ দি লিখিলে হ'ব। ক'লা চিয়াহীৰে লিখিব। তাৰপিছত যেনেকুৱা জানুৱাৰী মাহত প্ৰথম তাৰিখটো বৃহস্পতিবাৰ 1 তাৰিখ লিখিব। তাৰপিছত 2 তাৰিখ, 3 তাৰিখ এনেকুৱাকৈ গোটেই মাহখিনিৰ তাৰিখটো লিখিব। তাৰপিছত ফেব্ৰুৱাৰী লিখিব, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ গোটেইখিনি লিখি ল'ব। এইখিনি কমপ্লিট কৰিব পাৰিলে আৰু অলপ ডিজাইন যদি কৰিব পাৰে কৰি ল'ব। আৰু ডাঙৰকৈ লিখিব বিদ্যালয়খনৰ নাম, নিজৰ নাম আৰু ক্লাছ আৰু লগতে ৰোল নম্বৰটো লিখি ল'ব, তেতিয়াহ'লে সুবিধা হ'ব। আৰু ওপৰত লিখিব ক্যালেন্ডাৰ 2026 বুলি লিখিব। এইখিনি গোটেইখিনি প্ৰস্তুত কৰাৰ পিছত 2 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িব লাগিব। 2 নম্বৰ প্ৰশ্নৰ যিটো এনসাৰবিলাক লিখিব লাগিব। প্ৰথমতে কোৱেশ্চনটো লিখিব লাগিব ৰেড কালি, তাৰপিছত ৰঙা চিয়াহীৰে লিখাৰ পিছত ক'লা চিয়াহীৰে আনসাৰটো লিখিব লাগিব। তেতিয়া সেইখিনি লিখিব লাগিব A4 সাইজ পেজ অৰ্থাৎ জেৰক্স পেজত লিখিব লাগিব। সেইখিনি কেনেকৈ লিখিব লাগিব আৰু ইয়াৰ এনসাৰটো কি হ'ব সেইখিনি মই আগবঢ়াবলৈ লৈছোঁ। 1 নম্বৰ প্ৰশ্নৰ উত্তৰ আৰ্ট পেপাৰত হৈ গ'ল। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ জেৰক্স পেজত লিখিব লাগিব। প্ৰথমতে কভাৰ পেজ, ওপৰত কি লিখিব লাগিব গ্ৰীষ্মকালীন প্ৰকল্প, বিদ্যালয়ৰ নাম, ছাত্ৰ ছাত্ৰীৰ নাম, শ্ৰেণী, ৰোল নং যদি সেকশন থাকে তেতিয়াহ'লে লিখিব। আৰু চাৰিওপিনে স্কেচ পেন দি বৰ্ডাৰ দিলে আৰু অলপ ডিজাইন কৰিলে ভাল হ'ব কভাৰ পেজটো। তাৰপিছত 2 নম্বৰ পেজ যিটো আহিব দ্বিতীয় পেজখনত লিখিব লাগিব সূচীপত্ৰ কেনেকৈ লিখিব লাগিব। 1 নম্বৰ 2026 চনৰ ইংৰাজী ক্যালেন্ডাৰ প্ৰস্তুত কৰা আৰ্ট পেপাৰত হৈ গৈছে। 2 নম্বৰ প্ৰশ্নটো ইয়াতে গোটেইখিনি লিখিব লাগিব A4 পেজত। পেজ নম্বৰ 1ৰ পৰা যিমানখিনিলৈকে এনসাৰ লিখতে লাগিব সেইখিনি গোটেইখিনি লিখিব লাগিব। ইয়াতে যদি 3টা পেজ লাগে তেনেহ'লে 1ৰ পৰা 3লৈকে লিখিব। যদি 4টা পেজ লাগে তেনেহ'লে 1ৰ পৰা 4 অৰ্থাৎ 1 2 4 এনেকৈ লিখিব লাগিব। প্ৰশ্নটো যিটো দিয়া হৈছিল সেই প্ৰশ্নটো হ'ল 2026 চনৰ ক্যালেন্ডাৰ প্ৰস্তুত কৰা, এইটো 1 নম্বৰ কোৱেশ্চন। 2 নম্বৰ প্ৰশ্ন আছে নৱীকৰণযোগ্য সম্পদ হিচাপে আমাৰ থলুৱা অঞ্চলত বাঁহৰ ভূমিকা সম্পৰ্কে এটা অনুসন্ধানমূলক প্ৰকল্প প্ৰস্তুত কৰক। ঘৰুৱা কাম কাজত বাঁহৰ 3টা ব্যৱহাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত ইয়াৰ 3টা অৱদান চিনাক্ত কৰি এটা প্ৰতিবেদন লিখা। প্লাষ্টিক বা কাঠৰ তুলনাত বাঁহক কিয় এক পৰিৱেশ অনুকূল বিকল্প বুলি গণ্য কৰা হয় তাৰ যুক্তি দৰ্শোৱা। ইয়াতে 2 নম্বৰ প্ৰশ্ন যিটো দিয়া আছে ইয়াতে আকৌ 3টা খণ্ড দিয়া হৈছে অৰ্থাৎ 3টা প্ৰশ্ন মিলি 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে। ইয়াতে বাঁহৰ ওপৰত নিৰ্ভৰ কৰি লিখিব কৈছে প্ৰকল্পটো।
বাঁহ কি কামত ব্যৱহাৰ কৰা হয় ঘৰুৱা কামত আৰু ইয়াৰ হস্তশিল্প হিচাপে কেনেকৈ কামত লাগে আৰু পৰিৱেশ কেনেকৈ আমি ঠিক কৰি ৰাখিব পাৰোঁ, পৰিৱেশ যাতে ধ্বংস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেনেকৈ বাঁহৰ ব্যৱহাৰ কৰিব পাৰোঁ সেই সম্পৰ্কে ইয়াতে প্ৰকল্পটো লিখিব কৈছে। আনচাৰটো হ'ব এনেকুৱা ধৰণৰ, নৱীকৰণযোগ্য সম্পদ হিচাপে আমাৰ থলুৱা অঞ্চলত বাঁহৰ ভূমিকা হ'ল অপৰিসীম। ঘৰুৱা কাম কাজত বাঁহৰ 3টা মূল ব্যৱহাৰ হ'ল, বেলেগে বেলেগ ধৰণে লিখিব পাৰে, বিভিন্ন ছাত্ৰ ছাত্ৰী বেলেগ, যেনেকুৱা ঘৰ সাজি তোলা, সাজ সৰঞ্জাম আৰু আধাৰ নিৰ্মাণ আৰু বাচন বৰ্তন তৈয়াৰ কৰা ইত্যাদি বহুতো ধৰণৰ হ'ব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত ইয়াৰ 3টা গুৰুত্বপূৰ্ণ অৱদান হ'ল, যেনেকুৱা হস্তশিল্প হিচাপে মানুহে বাঁহক ব্যৱহাৰ কৰে, উৎপাদনৰ ক্ষেত্ৰত বাঁহৰ খেতি আৰু বাঁহ ভিত্তিক সামগ্ৰী বিক্ৰী কৰিও মানুহে জীয়াই থাকিব পাৰে আৰু স্থানীয় কৰ্ম সংস্থাপন সৃষ্টি। ঘৰুৱা কাম কাজত বাঁহৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি চমুকৈ দিয়া হৈছে, ঘৰৰ বেৰ আৰু চাল যেনেকুৱা গাঁৱলীয়া অঞ্চলত বাঁহ কাটি ঘৰৰ বেৰ, চাল, খুঁটি আৰু চালৰ তক্তা আদি তৈয়াৰ কৰা হয়। দৈনন্দিন সঁজুলি হিচাপে বাঁহৰ কাম কাজত কেনেকৈ ব্যৱহাৰ কৰা হয়, ঘৰ চাফা কৰিবলৈ ঝাৰু, ধান শুকোৱা মেলি আৰু খাদ্য সংৰক্ষণৰ বাবে কুলা, ডাঢ়ি আদি তৈয়াৰ কৰা হয়। আচবাবৰ আৰু বাচন যেনেকৈ বহিবলৈ মৰা, ঢাৰি আৰু বিভিন্ন ধৰণৰ ঢোকা, তুলি বাঁহেৰে বনোৱা হয় ইত্যাদি। এইবিলাক ঘৰুৱা কাম কাজত বাঁহৰ ব্যৱহাৰ সেই সম্পৰ্কে আৰু পইণ্ট যদি বনাব পাৰা তেনেহ'লে লিখিলে হ'ল। কুৱেশ্যনত 3টা লিখিব কৈছে, সেই হিচাপে এই 3টা লিখিলেও হ'ব। আৰু তাৰপিছত আছে পৰিৱেশ অনুকূল বিকল্প হিচাপে বাঁহক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। যিহেতু দ্ৰুত বৃদ্ধি হয়, বাঁহ অতি কম সময়তে বাঢ়ে আৰু এবাৰ কাটিলে ইয়াৰ শিকৰৰ পৰা পুনৰ নতুন বাঁহ ওলায়। বাঁহ এটা কাটিলে ইয়াৰ গুৰিৰ পৰা আৰু এটা বাঁহ ওলাব পাৰে আৰু এবছৰতে বহুতখিনি ডাঙৰ হ'ব পাৰে। কম কাৰ্বন নিৰ্গমন, অৰ্থাৎ ইয়াৰ পৰা কাৰ্বন বেছি উৎপন্ন নহয়, যেনেকুৱা প্লাষ্টিকৰ দৰে বাঁহ তৈয়াৰ কৰোঁতে কোনো বিষাক্ত ৰাসায়নিক দ্ৰব্য বা প্ৰদূষণ নহয়। যেনেকুৱা প্লাষ্টিক তৈয়াৰ কৰোঁতে প্ৰদূষণ হয়, কিন্তু বাঁহত প্ৰাকৃতিকভাৱে হয়, সেইকাৰণে ইয়াতে কোনো ৰাসায়নিক দ্ৰব্য বা প্ৰদূষণ নহয়। 3 নম্বৰ প্ৰশ্ন যিটো আছিল, 3 নম্বৰ পইণ্টটো লিখি ল'বা। শলাগনি, প্ৰথমতে মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে আমাৰ প্ৰকল্পটো তৈয়াৰ কৰাত সহায় কৰিলে। তাৰপিছত আমাৰ শ্ৰেণী শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলেও আমাক প্ৰকল্পটো তৈয়াৰ কৰাত বহুত সহায় কৰিলে, বুজি নোপোৱা কথাবোৰ বুজাই দিলে আৰু লগতে সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনালোঁ। সদশেষত বন্ধু বান্ধৱীসকলকে ধন্যবাদ জনাইছোঁ প্ৰকল্পটো সম্পূৰ্ণ কৰাত সহায় সহযোগিতা আগবঢ়াবৰ বাবে। এইখিনি কথা গোটেইখিনি A4 পেজ অৰ্থাৎ জেৰক্স পেজত লিখিব। এই শলাগনিটো একেবাৰে শেষৰ পেজত হ'ব। এইখিনি লিখি একেবাৰে সমাপ্তি দিলে হ'ল। আৰু যদি কিবা যোগ কৰিব খোজে তেনেহ'লে যোগ কৰিব পাৰে, আৰু যদি ইয়াৰ পৰা শ্বৰ্ট কৰিব নালাগে, যিখিনি দিয়া হৈছে সেইখিনি গোটেইখিনি লিখিলে হ'ল। আৰু যদি ইয়াৰ কুৱেশ্যনৰ আনচাৰত যদি আৰু কিবা যোগ কৰিব লগা হয় তেনেহ'লে যোগ কৰি ল'ব পাৰা। বাঁহৰ বিষয়ে বা তথ্য এটা যদি সংগ্ৰহ কৰিব পাৰে তেনেহ'লে কৰিলে হ'ল। থেংক ইউ ফৰ ৱাচিং।